হেল্ল', কি খবৰ? নিশ্চয় সকলো ভালে আছে। মোৰো ভালেই। আৰু মই জুৰি মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই ভাল পাব। আৰু চেষ্টা কৰিম আজিও কিবা এটা নতুন কৰিবলৈ, আৰু দেখাই যাম কি কৰোঁ। আৰু এইপিনে চব কাপোৰে মানে কি ক'ম আৰু, কালিয়ে ধোৱা কাপোৰ আজিলৈকে জাপিবলৈ সময় পোৱা নাই মানে। তো ৰাতিপুৱা হ'ল বুলিলে মানে কি হয়, কামবোৰ একদম মুখ মেলি থাকে মানে, কোনফালৰ পৰা কোনো ঠিকনা নাই। তাৰ মাজতেও আৰু এটা চেষ্টা কৰিম, যিহেতু মই মানে ল'ৰাৰ মাক যেতিয়া, ল'ৰাৰ কাৰণেতো এনি টাইম চিন্তা থাকেই। আৰু যিহেতু এতিয়া গৰমৰ দিন, আৰু একদম ল'ৰাই মানে পূৰা দিনে ৰাতি আইচক্ৰীম বুলি ক'লে বলিয়া আৰু আইচক্ৰীম খাওঁ হৈ আছে। তো ভাবিছোঁ আজি ল'ৰাক আইচক্ৰীমৰ নামতে কিবা এটা ঠগিম বুলি। মানে কি হয়, ঘৰতে এতিয়া মানে ফল মূলো আনি থোৱা আছে, দিওঁ মানে নেখায় ল'ৰাই। একেবাৰে মোৰতো আমাৰ বেটাইতো একদমেই নেখায় ফল মূল। তো ভাবিছোঁ আজি একদম ঘৰতে আপেলো অলপ আছে, বেয়াই হ'ব হৈছেগৈ। তো আপেলেৰে একদম আইচক্ৰীম বনাম, গম নাপায় কিন্তু দেখাই আছোঁ কি কৰি চাই থাকিব ভিডিঅ'টো দেখালৈকে। এতিয়া পটাপট কামবোৰ কৰি লওঁ। এই চব বিচনাত কাপোৰ ভৰ্তি হৈ আছে। এইফালে আপেল আৰু ডালিমৰ অৱস্থা চব শুকাই অৱস্থাই নাই। খাবলৈ ইমান নাই বুলিয়ে ক'ম আৰু, কি ক'ব আৰু। ইয়াত মই 3টা আপেল কাটি লৈছোঁ, এনেকৈ বাকলি গুচাই টুকুৰা টুকুৰকৈ, আৰু এইখিনি মিক্সিত পূৰা মিহি পিচি ল'ম এতিয়া। আৰু ইয়াত মই এতিয়া চেনি দিম, চেনি 2 চামুচমান দিম, যাতে এইটো মিঠা হ'ব লাগিব। তো এইখিনি এতিয়া পিচি লওঁ। এইখিনি পিছা হৈ গ'ল, পূৰা মিহি কৰি পিচিছোঁ। যিহেতু অকণমান যদি টুকুৰা থাকে মানে আৰু গম পাই যাব আপেলৰ বুলি। তো এইটো বাতিটো সলাই লওঁ। তো অকণমান সৰু হৈছে বাতিটো, যিটো আৰু 2টামান বস্তু দিব আছে। মই পাউদাৰ গাখীৰো মানে 1 চামুচতকৈ অকণমান বেছি দিছোঁ। আৰু লিকুইড গাখীৰ এগিলাচ দি লওঁ। তাৰপৰা আইচো এটোপা দি দিছোঁ, যিহেতু ঠাণ্ডা কৰি বনাব। বেছি নাই দিয়া, বেছি দিব লাগিলেতো আৰু মানে পটককৈ বেমাৰ পৰিবলৈ বেছি টাইম নালাগে। তো এয়াখিনি মিক্সিত মাৰি লওঁ। এইখিনিতো হৈ গ'ল। এতিয়া লাষ্ট আৰু এটা কৰিব আছে। তো মই এইটো ডাবল চকলেট হয়, ইয়াত বনাই লওঁ। চকলেটটো আচলতে দিলেও হয় নিদিলেও হয়, মানে মই দি দিছোঁ আৰু অকণমান দেখিবলৈ ধুনীয়া হ'ব বুলি। আৰু গাখীৰ অকণমান দি দিছোঁ, এইটো গলিবলৈ ভাল হয়। এইখিনি গলিছেগৈ আৰু প্ৰায়, অলপ গলাই লওঁ। আমাৰ ইহঁতেতো বাতি আইচক্ৰীম খাম জিদ লগাই আছে। তো বাতি আইচক্ৰীম বুলি বাহানাতে আৰু এনেকৈ বনাই দিছোঁ। তো মই বাতিটো ভাগে দিয়া নাই, এনেকৈ বাতি লৈ লৈছোঁ 3টা। আৰু ইয়াত পুৰা ডাঠমূৰীয়া বনিছেনে বাৰু, দেখাত কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। আৰু আপোনালোকেও এনেকৈ বনাই খুৱাব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীক। এইখিনি চকলেটখিনি একো নকৰোঁ, জাষ্ট ওপৰে মানে দি দিম আৰু, দেখিবলৈও অকণমান ভাল লাগিব। আৰু খায়ো যিহেতু ভাল পায় ল'ৰাই চকলেট, তো এনেকৈ মোৰ ওচৰত আছিলে যিহেতু চকলেটটো, তো সেইটো কাৰণে দি দিছোঁ। আৰু আপোনালোকেও এনেকৈ আপোনালোকৰ ল'ৰাৰ বাবে ট্ৰাই কৰিব পাৰে। এইটো বহুত হেল্ডিও হ'ব একচুৱেলি। আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু এতিয়া এইখিনি ফ্ৰিজত ভৰাই দিম, আইচ বক্সত পূৰা হাই দি 10-15 মিনিটমানৰ কাৰণে ৰাখি দিম। হৈ গ'ল। এতিয়া অলপ দেৰি ফ্ৰিজত থ'ব, তাৰপিছত মানে 10 মিনিটমান তাৰপিছত। আৰু এইফালে আমাৰ ৰাইজসকলৰ চাওকচোন ইমানেই উৎপাত। গৰম বন্ধ পাই মানে গোটেইখিনি একেলগ হৈ লৈছে, আৰু একদম পূৰা ছাইডত মায়ে মানে ৰখি আছে, কোনটো টাইমত কি হৈ যায় ঠিক নাই মানে, কিমান উৎপাত। পাকঘৰত চোৱা, মতা মানুহ পূৰা মাছ কাটিছে, আমাৰ বাইদেউ হৈ গৈছে। এটা মাছ 2টা মানুহে কাটি আছে। একদম ভায়েক
বাইদেউ অকলে নোৱাৰাত একদম আমাৰ এজন ভালকৈ মাছ কাটিব পৰাজন আহিছে মানে সহায় কৰিছে আৰু আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আকৌ এবাৰ বাই বাই।